গাইজ মানে ৰাইজ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে উৎপল ভাইৰ ফানি কমেন্ট ভিডিঅ' তো আহক দেৰি নকৰি আজিৰে আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। আমাৰ প্ৰথমটো কমেন্ট ঋষভ চিৰিঙে লিখিছে, অ হৰি অ ৰাম, উৎপল দাৰ ভিডিঅ' কেতিয়া পাম? ঔটেঙা ঢেকীয়া পুঠি মাছৰ জোল, মোৰ ভিডিঅ' দিয়া একো নাই টাইম টেবুল, ফলো কৰি থবা নিশ্চয় চাবলৈ পাবা, কৃষ্ণ। মৌচম ৰায়ে লিখিছে, ৰৌ মাছৰ ফিচা, আৰি মাছৰ দাৰি, উৎপলদাৰ ঘৰত আছেনে নাৰী? নাই নহয় মোৰ ঘৰত নাৰী, ভাগৰি পৰো মই গোটেই ঘৰখন হাৰি হাৰি, কৰবাত পোৱা হলে এজনী কিবা কৰি বনাবলে দিলো হয় মই বিভিন্ন ধৰণৰ তৰকাৰী। বিদ্যুৎ দাসে মোক এটা সাংঘাতিক অফাৰ দি দিলে, শুনি মই আচৰিত। দাসে কৈছে, বন্ধু মই তোমালৈ ছোৱালী এজনী চাইছো, নাম তাইৰ মায়াপতি, দেখাত তাই ৰূপৱতী, পঢ়াত তাই সৰস্বতী, চৰিত্ৰ তাইৰ গুণৱতী, কিন্তু তাই 3 মহীয়া গৰ্ভৱতী, তোমাৰ কিবা আপত্তি? খেলিবলে ভাল কাবাডী, তোমাৰ কথা শুনি আনন্দিত হৈ ধৰিবলে মন গৈছে তোমাক সাৱটি, কিন্তু ভাই এটা কথাহে বেয়া লাগে, তাই যে গৰ্ভৱতী। কুচা গগৈয়ে লিখিছে, উৎপলদাৰ ভিডিঅ' চাই লাগে মোক ভাল, কেনেকে দিয়া ইমানবোৰ ডাইলগ, গৈছিলো মই হিমালয় পৰ্বত, কৰিছিলো তপস্যা, যেতিয়া মই শিকি গলো ডাইলগ মাৰিবলে, বনাই থাকো মন গলে যেতিয়াই তেতিয়া। চিন্ময় লহকৰে লিখিছে, অকনে বোলে অমিতা বৰ ভাল পায়, অকনে বোলে অমিতা বৰ ভাল পায়, ছোৱালী দেখিলে উৎপলদাৰ মন পিছলি যায়। হয় ভাই, মোৰ মন পিছলি দাঁত দুটা ভাঙিলে। আৰু ভিডিঅ'টোৰ মাজতে এটা ইম্পৰ্টেণ্ট কথা কৈ দিও, যাতে আপুনিও কেতিয়াও নপৰে বিপদত। যদি আপোনাৰ ঘৰত যিকোনো গাড়ী বাইক আছে আৰু তাৰ যদি ইঞ্চুৰেঞ্চ ফেইল হৈ আছে, তেনেহলে ওপৰত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে, এইটো মোৰ ফোন নাম্বাৰ, মই আপোনাক খুব কম প্ৰিমিয়ামতে যিকোনো কোম্পানীত ইঞ্চুৰেঞ্চ কৰি দিব পাৰিম। তো প্লিজ আপোনালোকে ওপৰত দিয়া মোৰ নাম্বাৰটোত যোগাযোগ কৰিব, যাতে আপুনি কেতিয়াও বিপদত নপৰে। তো বলক এতিয়া তেনেহলে আমাৰ আগৰ ফানি কমেন্টলৈ আগবাঢ়ো। জুন্তি শইকীয়াই লিখিছে, হাঁহ কণী দীঘলীয়া পাৰ কণী গোল, উৎপলদাৰ ভিডিঅ' চালে হাঁহি উঠে মোৰ। আচ্ছা ঠিক আছে। চৰাই উৰে জাক জাক, গৰুৱে খালে বাৰীৰ শাক, তুমি অকলে চাই থাকিলে নহব, শ্বেয়াৰ কৰি দিয়া তুমি যাক ভাল পোৱা তাক।